रायजोआव सोलिदों मोनद' हारिनि एसटि दाबिनाया नो एसटि नो रेस सोलिदों स्लोगान बेबाराव मोनद' हारिनि एसटि दाबिनायनि नङा बेबाराव मोनद' हारिनो एसटि होनो बिथांखिनि बेरेखा गोख्रों सोमावसारनाय ट्राइबेलफोरखौ लानानै राजखान्थि खालामनो नाङा मोनद' हारिनो एसटि होनायनिफ्राय जानगाराव था बेखौ जों गनायनो हाया स्लोगान आसामनि गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्मा आरो आसामनि राजखान्थिगिरि आरो ट्राइबेल नङै आफादफोरा मोनद' हारिनो एसटि होनायनि मदद फोसावनाय लोगो लोगोनो रायजोआव सोलिदों गोख्रों बेरेखा स्लोगान ट्राइबेलफोरखौ लानानै राजखान्थि खालामनो नाङा मोनद' हारिनो एसटि होनायनिफ्राय जानगाराव था बेखौ जों गनायनो हाया स्लोगान मैया मोनाबिलियाव जनायाव मोनद' हारिसाफोरखौ एसटि खालामनायनि हेंथायै सोमावसारनाय हाबाफारिया ब्रैथि सानाव आगान होबाय आन्थोरगैयै गोख्रों सोमावसारदों मोनद' हारिसाफोरखौ ट्राइबेल खालामनायनि दाबिखौ हेंथा खालामनानै गोबां ट्राइबेल आफादफोरा TMPK, MMK, TMMK, एबसु एजिए एसइउ आरो देउरि फरायसा आफादफोरजों लोगोसे गोबां ट्राइबेल आफादफोरा थांनाय समनिफ्राय मोनद' हारिसाफोरखौ ट्राइबेल खालामनायनि बेरेखायै गोख्रोङै सोमावसारगासिनो दं बे समाव ट्राइबेल आफादफोरनि दैदेनगिरिफोरखौ खौरांगिरिनि सिगाङाव मोनद' हारिनो एसटि होनो थांखिखौ गोख्रोङै बेरेखा बाथ्रा बुंनायखौ नुनो मोन्दों আমার স্পষ্ট মত আর সরকারখনে কাণ পাতি শুনো আমি জনজাতিকরণ কৰাটো আমি কোনো পথে মানি ল'ব নোৱাৰো আৰু মানি নলওঁ আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হৈছে যে অসম আৰু অসমীয়া সুৰক্ষিত ভৱিষ্যতৰ কাৰণে ৬ জনগোষ্ঠী জনজাতিকৰণ কৰিব লাগে তাতকৈ দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে জনজাতিসকলক ধ্বংস কৰি অসম আৰু অসমীয়া ভৱিষ্যত যদি সুৰক্ষিত কৰিব বিচাৰে ইয়াতকৈ দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰে যদি অসম আৰু অসমীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰিব বিচাৰে তেন্তে চৰকাৰখনে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা গ্ৰহণ কৰক চৰকাৰখনে অসম চুক্তিৰ ৬ নং দফা আখৰে আখৰে ৰূপায়ণ কৰক তেতিয়া অসম আৰু অসমীয়াৰ ভৱিষ্যত সুৰক্ষিত হ'ব কিন্তু জনজাতিসকলক ধ্বংস কৰি অসম আৰু অসমীয়াৰ ভৱিষ্যত কেনেকৈ সুৰক্ষিত হ'ব পাৰিব এই কথা কিন্তু চৰকাৰে বুজি লোৱাটো ভাল গতিকে আমি চৰকাৰক পুনৰ দাবী জনাইছো যে জনজাতিসকলে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ হোৱাটো কোনো পৰ্যায়ত নিবিচাৰে আৰু কোনো পৰ্যায়ত আমি এই পদক্ষেপ আমি গ্ৰহণ কৰিব নোৱাৰো আমাক কোনোদিনে আমি ভয় হুংকাৰ ভাবুকি দি পিনে আমি জনজাতি হোৱা নাছিল আমি জনজাতি হৈছিল যে আমাৰ এন্থ্ৰোপলজিক্যাল ৰিপৰ্ট অনুযায়ী আমি জনজাতি হৈছিল ভাৰতীয় সংবিধানে আমাক এন্থ্ৰোপলজিক্যাল ৰিপৰ্ট অনুযায়ী আমাৰ ভাষা কৃষ্টি সংস্কৃতি সভ্যতা আৰু জীৱনশৈলী পদ্ধতিৰ আধাৰত আমাক জনজাতিৰ স্বীকৃতি প্ৰদান কৰা হৈছিল ভাৰতীয় সংবিধানে কিন্তু আমি যি অধিকাৰ পাই আছো তাতো কিন্তু খৰ্ব কৰিবৰ কাৰণে উঠি পৰি লাগিছে তাৰ কাৰণে চৰকাৰক আমি অখিয়াই দিব বিচাৰিছো আমি ট্ৰাইবেল হিচাপে এতিয়াও আমি কমপ্লিটলি আমি অধিকাৰ পোৱা নাই ট্ৰাইবেল হিচাপে এতিয়াও আমাক পঞ্চম আৰু ষষ্ঠ অনুচ্ছেদ আমাক অন্তৰ্ভুক্ত কৰা নাই ট্ৰাইবেল হিচাপে আমাক ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ যি মাটি আমাৰ ভূমি আছে এই ভূমি কিন্তু চৰকাৰে কিন্তু এতিয়াও কিন্তু protection দিব পাৰা নাই কিন্তু যিখিনি অধিকাৰ আছে এই অধিকাৰটো কিন্তু চৰকাৰখনে কিন্তু আমাক ষড়যন্ত্ৰ কৰি পেলাই বৰ্তমানৰ অসমৰ জনজাতিসকলক ধ্বংস কৰা যি ষড়যন্ত্ৰ চলিতে এই ষড়যন্ত্ৰৰ পৰা কিন্তু বিৰত থাকিবলৈ চৰকাৰখনক পুনৰ আহ্বান জনাইছো আৰু অহা 28 নৱেম্বৰ তাৰিখে চৰকাৰখনে 6 জনগোষ্ঠী জনজাতিকৰণৰ ওপৰত প্ৰতিবেদন দাখিল কৰিব এই প্ৰতিবেদনত যদি চৰকাৰখনে জনজাতিসকলৰ পক্ষত যদি পদক্ষেপ গ্ৰহণ নকৰে তেতিয়াহ'লে কিন্তু চৰকাৰখনে অনাগত সময়ত ইয়াতকৈ ভয়ংকৰ পৰিস্থিতি কিন্তু সৃষ্টি হ'বলৈ সন্মুখীন হ'ব আমি স্পষ্টকৈ আমি কৈছো যে 6 জনগোষ্ঠী জনজাতিকৰণ কৰিব নালাগে 1996 চনতে কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰা হৈছিল বিশেষ সদিয়াৰ জৰিয়তে কিন্তু তাত আমাৰ জ্বলন্ত এটা উদাহৰণ আছে আমাৰ যি জনজাতি ছাত্ৰ ছাত্ৰীসকলে এই শিক্ষা অধিকাৰৰ পৰা কিন্তু বঞ্চিত হৈছিল সাংঘাতিক ধৰণে ক্ষতি সাধন হৈছিল গতিকে চৰকাৰখনক পুনৰ আমি অখিয়াই দিব বিচাৰিছো জনবহুল 6টা জনগোষ্ঠী কোনো কাৰণতে জনজাতিকৰণ কৰাটো আমি নিবিচাৰো আৰু কোনো কাৰণতে এই আমি পদক্ষেপ গ্ৰহণ নকৰো
আমি আজি এই জুই সমদলৰ যোগেদি অসম চৰকাৰক আমি এইটোৱে আহ্বান কৰিব বিচাৰিছোঁ যাতে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি আমাৰ বৰ্তমান যিসকল জনজাতি আছে এই সকল জনজাতি যাতে বিপদত নপৰায় এইটোকে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ। যদিহে এই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰে তেতিয়াহ'লে আমাৰ যিসকল বৰ্তমানৰ 45 লাখ যিসকল জনজাতি আছে এই জনজাতিসকলে একেবাৰে নাইকিয়া নিশেষ হৈ যাব বুলি আমি অনুভৱ কৰিছোঁ। এইকাৰণে আমি আজি এই জুই সমদলৰ যোগেদি অসম চৰকাৰক আমি আহ্বান জনাইছোঁ যাতে এই হঠকাৰী সিদ্ধান্ত যাতে অসম চৰকাৰে নলয়, ইয়াৰ কাৰণে আমি আজি এই জুই সমদলৰ যোগেদি আহ্বান জনাইছোঁ।